নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই ভোগালী বিহুৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। আজি মোৰ কাৰণে সঁচাই বহুত ডাঙৰ দিন, কাৰণ মোৰ যিটো এনি টেক ফৰ ইউ চেনেল, এনি টেক ফৰ ইউ চেনেলটোৱে আজি 1000 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছে। আৰু এইটো হৈছে একমাহ নহওঁতে মই 1000 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিব পাৰিছোঁ। 1000 ছাবস্ক্ৰাইবাৰ বুলি নকওঁ বন্ধুসকল, 1000ৰ মই এটা ফেমিলি হৈছোঁ। এনি টেক ফৰ ইউ চেনেলটো 1000ৰ এটা ফেমিলি গ্ৰ' কৰিছে একমাহ নহওঁতে। আৰু এইটো সম্ভৱ হৈছে কেৱল আপোনালোকৰ মৰম, আপোনালোকৰ ছাপোৰ্ট আৰু আপোনালোকৰ উৎসাহৰ কাৰণে। মই আজি বহুত সুখী আপোনালোকে মোৰ ভিডিঅ'বিলাক এনেকুৱাকৈ আঁকোৱালি লোৱাৰ কাৰণে। মই প্ৰমিছ কৰিছোঁ আগন্তুক যিকেইটা দিন আহিব মই আকৌ দুগুণ উৎসাহেৰে আপোনালোকলৈ এনেকুৱা ধৰণৰ জব ৰিলেটেড আৰু টেকনিকেল ভিডিঅ' লৈ আহি থাকিম। আপোনালোকে মাত্ৰ মোক ছাপোৰ্ট কৰি যাব। আৰু এইখিনিতে মই চমুকৈ মোৰ বিষয়ে মই অকণমান কওঁ। মোৰ নাম হৈছে প্ৰাঞ্জল ডেকা, মোৰ ঘৰ হৈছে ৰঙিয়াত, আৰু মোৰ এডুকেশ্যন বেকগ্ৰাউণ্ড হৈছে মই MCA কৰিছোঁ দিল্লীৰ পৰা, আৰু মই এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছোঁ। সৰুৰ পৰা মই টেকনিকেল বিষয়টো মোৰ কাৰণে প্ৰিয় হয়, আৰু টেকনিকেল মই ভিডিঅ' আগৰ পৰাই মই চাওঁ আৰু ভাল পাওঁ। সেইকাৰণে মই এই চেনেলটো সেই পাৰপাজতে খুলিছিলোঁ। কিন্তু মই দেখিলোঁ যেতিয়া আমাৰ লগৰ বন্ধু বান্ধৱসকলে যেতিয়া জবলৈ এপ্লাই কৰে তেতিয়া বিভিন্ন ধৰণৰ প্ৰব্লেমৰ মুখামুখি হয়, সঠিক ইনফৰ্মেশ্যন নথকাৰ কাৰণে। সেইকাৰণে মই জবৰ ভিডিঅ' পষ্ট কৰিম বুলি মই পিছত ভাবিলোঁ। আৰু টেকনিকেল ভিডিঅ'টো মোৰ বেছ হয়, মোৰ সেইটো বেকগ্ৰাউণ্ড হয়। গতিকে মই টেকনিকেল ভিডিঅ' পষ্ট কৰিয়ে থাকিম। চিম্পল আৰু ফেক্ট এণ্ড ফিগাৰৰ লগত আপোনালোকক টেকনিকেল ভিডিঅ' মই পষ্ট কৰিয়ে থাকিম, যাতে আপোনালোকে টেকনিকেল কথাবিলাক যিবিলাক আপোনালোকৰ কুৱেশ্যন হয় ডে টু ডে লাইফত, সেইবিলাক আপোনালোকে বুজিব পাৰে, আপোনালোকে জানিব পাৰে। আৰু মোৰ যিখিনি মই অলপ জানো মই সেইখিনি আপোনালোকক লগত শ্বেয়াৰ কৰিব পাৰোঁ। তো এনেকৈ আপোনালোকে মোক উৎসাহ যোগাই থাকিব, মোক এনেকৈ আপোনালোকে মোক মৰম দি থাকিব। মই প্ৰমিছ কৰিছোঁ অহা বছৰটোত মই নিশ্চয় অসমৰ এটা লেখত ল'বলগীয়া টেকনিকেল চেনেল মই মোৰ চেনেলটোক কৰি তুলিম। তো এতিয়ালৈ আহিছোঁ, আকৌ এবাৰ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু আপোনালোকে এনজয় কৰক। তেতিয়ালৈ আহিছোঁ, ধন্যবাদ।